পোষ্টটোত মানে কি কৰিছিলো, ফেচবুক পেজত মোৰ এটা পোষ্ট আপলোড কৰিছিলো, যিটো মানে জুবিন দাই ন্যায় পাব লাগে। সেইটো কি কৰিছে, অকল জুবিন দাই ন্যায় পাবৰ কাৰণে ফৰকাটিঙৰ পৰা আহ্বান দিছিল যে গুৱাহাটীত প্ৰতিবাদ কৰি থকাৰ কাৰণে আগতে সেই প্ৰতিবাদত সংযোগ হ'বৰ কাৰণে দিছিলো। কিন্তু এতিয়া কি কৰিছে, অসম আৰক্ষীয়ে সেই কাৰণটো গ্ৰেপ্তাৰ কৰিছে। কিন্তু অসম আৰক্ষীয়ে কি কৰিব নোৱাৰে যে, গ্ৰেপ্তাৰ কৰিব নোৱাৰে। যিটো মানে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক কেতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ আমালোকে সাধাৰণ মানুহক গ্ৰেপ্তাৰ কৰিছে। এইবোৰ স্পষ্ট কৰা, আপোনালোকৰ যদি সাহস আছে সাংবাদিকৰ যদি কাৰণ তাত ভিডিঅ' দিব আপোনালোকে গোটেই পোষ্টটোত মানে কি কৰিছিলো, ফেচবুক পেজত মোৰ এটা পোষ্ট আপলোড কৰিছিলো, যিটো মানে জুবিন দাই ন্যায় পাব লাগে। সেইটো কি কৰিছে, অকল জুবিন দাই ন্যায় পাবৰ কাৰণে ফৰকাটিঙৰ পৰা আহ্বান দিছিল যে গুৱাহাটীত প্ৰতিবাদ কৰি থকাৰ কাৰণে আগতে সেই প্ৰতিবাদত সংযোগ হ'বৰ কাৰণে দিছিলো। কিন্তু এতিয়া কি কৰিছে, অসম আৰক্ষীয়ে সেই কাৰণটো গ্ৰেপ্তাৰ কৰিছে। কিন্তু অসম আৰক্ষীয়ে কি কৰিব নোৱাৰে যে, গ্ৰেপ্তাৰ কৰিব নোৱাৰে। যিটো মানে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক কেতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ আমালোকে সাধাৰণ মানুহক গ্ৰেপ্তাৰ কৰিছে। এইবোৰ স্পষ্ট কৰা, আপোনালোকৰ যদি সাহস আছে সাংবাদিকৰ যদি কাৰণ তাত ভিডিঅ' দিব আপোনালোকে গোটেই